মুখা শিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰ দৰ্শন কৰি উঠাৰ পাছতেই আমাৰ নেক্সট যাবলগীয়া সত্ৰ আছিল উত্তৰ কমলাবাৰী সত্ৰ। আজিৰ এই ভিডিঅ'টোত মই উত্তৰ কমলাবাৰী সত্ৰ দেখুৱাৰ লগতে উত্তৰ কমলাবাৰী সত্ৰৰ চাৰিওফালৰ পৰিৱেশ দেখুৱাই দিম। গতিকে বলক খন্তেক মানুহ পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। চামগুৰি সত্ৰৰ পৰা আহি আমি ইতিমধ্যে পাই গৈছিলোহি উত্তৰ কমলাবাৰী সত্ৰ। তেনে বলক আমি উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰলৈ সোমাই যাওঁ। আৰু সোমাই আহিয়ে আপোনালোকে দেখা পাব এনেধৰণৰ এখন ফলক। যদি আপোনালোকে এই ফলক ভাগি পঢ়িব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে ষ্টপ কৰি পঢ়ি ল'ব পাৰে। ইয়াৰ পৰা অকণমান আগুৱাই যোৱাৰ পাছতেই মই দেখা পাইছিলোঁ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ মুখ্য তোৰণ ভাগ। ইয়াত আপোনালোকে আপোনালোকৰ নিজৰ জোতা বা চেণ্ডেল খুলি ল'ব লাগিব আৰু তাৰ পাছত আপোনালোকে সত্ৰৰ ভাগৰ ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব। আৰু এয়া হৈছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ মুখ্য তোৰণ। গুৰুজনাকে চিন্তি তেনে বলক আমি সোমাই যাওঁ উত্তৰ কমলাবাৰী সত্ৰৰ ভিতৰ ভাগলৈ। আৰু এয়াই হৈছে উত্তৰ কমলাবাৰী সত্ৰ আৰু এয়া উত্তৰ কমলাবাৰী সত্ৰৰ পৰিৱেশ। খুব এটা ধুনীয়া পৰিৱেশ আছে এই উত্তৰ কমলাবাৰী সত্ৰত। আৰু ইয়াৰ পাছতেই আপোনালোকক দেখুৱাব খুজিছোঁ এখন বিশেষ আকৰ্ষণীয় গেট। বিশেষ বা আকৰ্ষণীয় বুলি এই কাৰণেই কৈছোঁ কাৰণ গেটখন নিৰ্মাণ কৰা হৈছে গছৰ আৰ্হিত। চাওকচোন কি ধুনীয়া লাগিছে ন। তেনে বলক খন্তেক মানুহ পলম নকৰি আমিও সোমাই যাওঁ এই সুন্দৰ পৰিৱেশৰ মাজলৈ। মই যে বিশেষ বুলি কৈছিলোঁ গেটভাগি কিয় জানে? কাৰণ ইয়াৰ ৰেলিংসমূহ চাওক। এই ৰেলিংসমূহো ইয়াত গছৰ আকৃতিৰে নিৰ্মাণ কৰা হৈছে। ইয়াত থকা সমূহ বস্তুৱে গছৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। মানুহ বহিবৰ বাবে যিবিলাক বেঞ্চৰ ব্যৱস্থা কৰা হৈছে সেইবিলাকো গছৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। খুব ধুনীয়া এটা পৰিৱেশ আছে এই কমলাবাৰী সত্ৰত। গতিকে আপোনালোকে মাজুলীলৈ যদি আহে তেনেহ'লে এই উত্তৰ কমলাবাৰী সত্ৰলৈ আহিবলৈ নাপাহৰিব। আৰু আহোঁতে আপোনালোকে জাতীয় সাজপাৰযোৰ পৰিধান কৰি আহিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু এয়াই হৈছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰভাগ। আৰু এই সত্ৰৰ ভিতৰ ভাগত খুব সুন্দৰকৈ আমাৰ ভকত বৈষ্ণৱ বহি আছিল। আৰু আমাৰ যি লগৰীয়া আছিল, আমাৰ যি লগত ভকতসকল গৈছিল সেই ভকতসকলেও খুব সুন্দৰকৈ ফটো তোলাত ব্যস্ত হৈ আছিল। আৰু তাৰ পাছতেই আমি সত্ৰ ভ্ৰমণ কৰোঁতে দেখা পাইছিলোঁ এটা কণমানি। সেই কণমানিটোৱে ভাওনাৰ আখৰাত খুব সুন্দৰকৈ ব্যস্ত হৈ আছিল। আৰু এয়াই হৈছে মাজুলী, এয়াই হৈছে সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ আৰু এয়াই হৈছে উত্তৰ কমলাবাৰী সত্ৰ। সত্ৰভাগৰ চাৰিওফালে এনেধৰণৰ গৃহসমূহৰ নিৰ্মাণ কৰি থোৱা হৈছে আৰু সত্ৰত থকা আমাৰ প্ৰভু সমস্তই তেওঁলোকৰ কামসমূহ ইয়াতেই কৰি ব্যস্ত হৈ থাকে। আৰু আমি দেখা পাইছিলোঁ ইয়াতেই মুখা শিল্পৰো কাম কৰি থকা। গতিকে বলক এইবাৰ মুখা শিল্পৰ কাম কেনেধৰণেনো কৰিছে অকণমান আপোনালোকক দেখুৱাই। মুখাকেইখন বনাই থাকোঁতেই মই তেওঁলোকক সুধিছিলোঁ যে ইমানবোৰ মুখা কিয় বনোৱা হৈছে। তেতিয়া তেওঁলোকে কৈছিল যদি আপোনালোকেও এনেকুৱা ধৰণৰ মুখা আপোনালোকক দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে উত্তৰ কমলাবাৰী সত্ৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আপোনালোকৰ অৰ্ডাৰ অনুসৰি তেওঁলোকে এইসমূহ মুখা বনাই দিয়ে। চামগুৰি সত্ৰত দেখুওৱাৰ দৰে সেই একেই পদ্ধতিতে ইয়াতো মুখাসমূহ নিৰ্মাণ কৰা হৈছে। প্ৰথমতে বাঁহেৰে মুখখনৰ আৰ্হি আনি লোৱা হৈছে আৰু তাৰ পাছত বাকীবিলাক প্ৰচেছেৰে এই ফাইনেল ৰূপটো দিয়া হৈছে। গতিকে আপোনালোকৰো যদি কিবা মুখাৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে কমলাবাৰী সত্ৰত অৰ্ডাৰটো দিব পাৰে। উত্তৰ কমলাবাৰী সত্ৰ দৰ্শন কৰাৰ পাছতেই আমি নেক্সট শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ যাম। গতিকে মোৰ আহিবলগীয়া আউনীআটী সত্ৰৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই।